কেৰেলা খালেহে বুজিবি লাগে জীৱনত মাজনী প্ৰেমত পৰি চাবি কেনেকুৱা মজা লাগে। হেল্ল' গাইজ, আজি আপোনালোকলৈ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমাৰ বৌহঁতৰ লগত গৈ আছোঁ চিমেণ্ট চাপৰি। এয়া তেওঁলোকে সৰিয়হ পিচিবলৈ যাব, লগতে ময়ো চিমেণ্ট চাপৰিতে বিশেষ এটা কামলৈ গৈ আছোঁ। ইফালে আমাৰ দিগন্ত তুলসীয়াৰে গাড়ী লৈ ৰখি আছে, আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাই থাকক। অকল সৰিয়হ এয়া আমি তাত পিচিবলৈ যাম। মই নাযাওঁ, কিন্তু ময়ো যাম লগতে, কিন্তু আমাৰ বৌহঁতে পিচিব। তাৰপিছত ইয়াক গাড়ীত খুলি মেলি সোমাই দিওঁ। আমাৰ দিগন্ত তুলসীয়াৰী মানে আমাক লৈ যাবৰ কাৰণে প্ৰায় ৰখি আছে। মানে এই আমাৰ দিগন্ত তুলসীয়াৰী আৰু ইফালে অবিনাশ গাড়ীত উঠিব লৈছোঁ। আমাৰ সৈতে আপোনালোকে চাই থাকক। আমি এতিয়া গৈ আছোঁ চিমেণ্ট চাপৰি। মানে আজি আমি অলপমান শ্বুটিঙলৈ গৈ আছোঁ, আপোনালোকে চাই থাকক। কিমানকে লয়? 12 টকা। কি হয় কিলো? জুখি নে কিটা? এতিয়া মানে বুঢ়াটোক ইয়াতে নুমাই থ'ম। ইয়াৰ সৰিয়হ পিচিবলৈ আহিছে মানে। এতিয়া সৰিয়হ এতিয়া ইয়াতে এৰি থৈ আমি এতিয়া শ্বুটিঙলৈ যাব লৈছোঁ। এতিয়া আমি যাম শ্বুটিং আহি লগ পাই গ'লো এইকেইটা। আমাৰ সুমীৰ ভাই এফালে আছো, আমাৰ ননদা আহি লগ পাই গ'লো। ৰাতিপুৱা 6টা বজাৰ পৰা আহি আছো, যেতিয়া যে লগ পালো সেই ধন্যবাদ কি জনাম জনাইছো। এতিয়া আমি অলৰেডি ৰেডি হৈ গৈছো। এয়া হ'ল আমাৰ এক্ট্ৰেছ। মই ইয়াৰ দিন দেই এক্ট্ৰেছ। আমাৰ আছে মেইন এক্টৰ নিখিল তুলসীয়াৰী। আহি আছে আমাৰ আৰু এজনী এক্ট্ৰেছ। কলহ চলহ লৈ আনিছে কিন্তু দেই। আগলৈ এজনী আছে, এইজনী। তাৰপিছত আৰু ইফালে আছে আমাৰ নিখিল তুলসীয়াৰী। তাৰপিছত আমাৰ ইফালে আছে অবিনাশ। বাকী চাই থাকক। অলৰেডি ক্লিয়াৰ হৈ গ'ল শ্বুটিঙলৈ যাবৰ বাবে। এতিয়া আপোনালোকক চিনাকি কৰি দি আছো। এয়া আমাৰ এজন নাচনী। কি নাম তোমাৰ? পূজা ফুকন। আৰু ইফালে মিতালী গগৈ। ইফালে মিনি বৰা। আৰু ইফালে আমাৰ নিখিল তুলসীয়াৰী। আৰু বাকীসকল আগলৈ গৈ আছে, আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছো। আপোনালোকে আমাৰ সৈতে ভিডিঅ'টো চাই থাকক। লোকেশ্যন বিচাৰি আহিছো, একদম পুৰা ঘূৰা মুখুৰা ৰাস্তালৈকে। নাজানো আৰু কোনফালে আহিছো, কি কথা মই একো গম পোৱা নাই। খালি গাইজ কাইণ্ডলি আহি পালো এতিয়া আমাৰ লোকেশ্যন জগালৈকে, আপোনালোকক দেখাই আছো। বাকী যিসকলে আহি আছিলে সেইসকলে অলৰেডি আহি মেলি ৰেডি গাড়ীৰ পৰা নমিব লৈছোহি। এতিয়া আপোনালোকক দেখাই আছো। আমি ইয়ালৈ আহিছিলো, এই নদীঘৰৰ কাষতে আমাৰ আজি অকণমান শ্বুটিং শ্ব' চলিব। সেয়ে আমাৰ এতিয়া আহি আছো লোকেশ্যন জেনেললৈ। আমাৰ সমীৰ ভাই কি কয় বস্তুটো? আংকল চেফ খাই আছে। তাৰ পাছত ইফালে বাকীবোৰে আমাৰ পুৰা ভিডিঅ'গ্ৰাফাৰটো মেকআপ কৰি আছে। আমাৰ তুলসীয়াৰী পুৰা মেকআপ কৰি আছে। ইফালে আৰু কৰি আছে আমাৰ নাচনীসকলে। এয়া মেকআপ পুৰা লাগি আছে আৰু বেষ্ট। হাই গাইজ, এতিয়া ওলাইছোগে আমি শ্বুটিঙলৈ। মানে এতিয়াৰ পৰা ষ্টাৰ্ট হ'বগে, আপোনালোকে চাই থাকক। আমি সকলোৱে গৈ আছো ইয়াৰ হাবিৰ মাজে মাজে লোকেশ্যনটো লৈ। কোন লোকেশ্যন মানে গানটো গাইছে গীতাঞ্জলি দাসে। তাৰপিছত আমি এতিয়া এইটো কভাৰ চং বনাবলৈ আহি আছো লালি নদীৰ কাষত। তাৰপিছত আৰু কি ক'ম, বাকী চাব আৰু গানটো সকলোৱে। বাই বাই। আৰু এইফালে ভাইটিসকলে পানীত কেনেকৈ দি আছে চাই লওক। এইফালে চাই লওক পানীত কেনেকৈ দি আছে চাই লওক পুৰা দি আছে। ভাইটিহঁতে পুৰা দি আছে, দেখো।
নাৱৰ ওপৰত শ্বুটিং চলিব এতিয়া পুৰা ষ্টাৰ্ট হৈ আছে আমাৰ কভাৰ ভিডিঅ' ইফালে আছে আমাৰ কেমেৰামেন सुमीर नजर लेके रहा है उसके बाद वो लोग रेडी हो रहे हैं অৱস্থা চাওক ইয়াতৰ গানটো এফালে তোক অলপ ব্যাকৰণ শিকাই দিওঁ চাই লওক আমি সকলোৱে মানে শ্বুট এটা লৈ আহি আছো এতিয়া অলপ আগলৈ যাওঁ বাকী সকলোৱে পুৰা লাইন চাই লওক আমাৰ শ্বুটিঙৰ মানুহ কিমানখিনি আপোনালোকক দেখাই আছো পুৰা হাবিৰ মাজে মাজে লাইন হৈ আহি আছে কিন্তু আৰু আমাৰ আগফালে আছে আমাৰ সোনু এতিয়া কাইণ্ডলি আমাৰ ইয়াত শ্বুটিং খতম হ'ল এতিয়া আমি ওলাইছোগে সকলোৱে যা যোগাৰ কৰি মানে সকলোৱে এতিয়া ভৰি চুৰি ধুব মানে গাড়ীত উঠিব আমি ইয়াৰ পৰা মানে বাই বাই ল'ম এতিয়া বাকী চব ৰেডি গাড়ীত বস্তুবোৰ ভৰাব লৈছে আমাৰ ননদা তাৰপিছত আমি এতিয়া যামগে সকলো একেলগে আপোনালোকে আমাৰ সৈতে আৰু এঠাইলৈ যাম সেই ব্লগটো চাই থাকক আমি ক'লৈ যাম এতিয়া এতিয়া আমি একদম ডেকা পাম ইফালে পাহাৰ ফালে যাম ডেকা পাম পাহাৰ আমাৰ কেমেৰামেন অলৰেডি অ'কে কেনেকুৱা লাগিছে ইয়াত শ্বুটিং কৰি বহুত ভাল লাগিছে ন ঠিক আছে আৰু এতিয়া ক'লৈ যাওঁ নিউজত দেখিব যে আমাৰ সেইজনে দি আছে বেয়া আপোনালোকক আজিৰ শ্বুটিঙৰ ৰহস্যবোৰ দেখাই আছো গাইজ যিখন ৰাস্তাৰ পৰা আহিছিলো সিখন ৰাস্তাৰ পৰা আমি এতিয়া গৈ আছো জেঙৰে কেৰেলা খালেহে বুজিবি লাগে জীৱনত মাজনী প্ৰেমত পৰি চাবি কেনেকুৱা মজা লাগে উৰি যায় তোক হঠাতে দেখা পাই গাইজ এতিয়া আমি গৈ আছো নাৰী পাহাৰলৈকে আমি কি জেগাত আছিলো এতিয়াকে আমি এতিয়া কি জেগাত আছিলো এই নহয় এই ফাৰ্ষ্ট টাইমত শ্বুট ক'ত আছিলো গাইজ আমি এতিয়া গৈ আছো পাহাৰৰ তুলিলৈকে এতিয়া গৈ আছো আপোনালোকে চাই থাকক আমাৰ লগতে আৰু ইফালে আছে আমাৰ পাহাৰ ঘৰত আছো আমি আমি এতিয়া আহি পালো এই জেগালৈকে আমি এতিয়া অকণমান নদীলৈকে যাম কাৰণ নদী মানে অলপ তললৈকে যাই আছো আপোনালোকে চাই থাকক মানে অকণমান এটা শ্বুটিং চলিব নদীৰ কাষত আৰু পাহাৰৰ পাহাৰ এই পাহাৰৰ তল ৰাস্তাত শ্বুটিং চলিব আপোনালোকক দেখাই আছো ইফালে আপোনাৰ সকলোৱে নুমি গৈ আছে মই পিছত থাকি গৈছো দেখাই আছো আপোনালোকক ইয়াৰ ৰাস্তা এনেকুৱা পুৰা গৈ আছো একদম গৈ আছো ইফালে বাকী গৈ আছো দৌৰি পাৰ কৰি আহিলো ইফালে গৰু ইফালে দেখাইছো সকলোকে চুনু মুনু সকলোৰে মুখখন দেখাই দিছো আপোনালোকক চাই থাকক ইয়াৰ সকলোৱে আহি আছে ইয়াক সৰু লৈ আনিছো আমি আৰু বাকী এইফালে আমি মানে গৈ আছো মানে এতিয়া গৈ আছো নদী কাষলৈকে কাৰণ নদী কাষৰ এটা ভাল হিবি শ্বুটিং চলিব আপোনালোকে চাই থাকিব মানে আৰু মিহিকে মানে হাই আৰু গাইজ এয়া চাওক পাহাৰ কি ধুনীয়া তাৰপিছত লগতে আমাৰ পিটুকুট লৈ একদম মেখেলা তৰুলা চ' গাইজ এতিয়া আমি আহি পালো এই ঠাইলৈ এইখিনি ঠাইলৈ মানে আমাৰ এতিয়া শ্বুটিংটো চলিব আমাৰ বাকী ইয়াতে হ'ব যেন পাইছোঁ কিন্তু তেওঁলোকে কি কৰে আপোনালোকক দেখাই আছোঁ
সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। হেল্ল' গাইজ, এতিয়া মানে আমাৰ ইফালে ননদাৰ পূৰা আমাৰ চুনু মুনুৰ লগত পূৰা শ্বুটিংটো ল'ব লৈ আছে। ইফালে আমাৰ সমীৰ কেমেৰামেন, ইফালে আমাৰ এইকেইটাৰ পৰা ফটো ব্যস্ত। গাইজ আমাৰ এতিয়া মানে কৰোঁতে আন্ধাৰ হৈ গ'ল আৰু দিনটো কি কৰিলোঁ আপোনালোকে গমেই পাইছে। গৈ আছোঁ এতিয়া ঘৰলৈকে। মানে আপোনালোকক একদম ভিডিঅ'টো একদম স্কিপ কৰি নাচাবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু মানে আমি ঘৰলৈকে গৈ পালেহে আপোনালোকলৈ ভিডিঅ'টো সমাপ্ত কৰিম, আপোনালোকে চাই থাকক। হাই গাইজ, আমি শ্বুটিঙৰ পৰা আহি মেলি সকলোৱে আজৰি হ'লোঁ। বাকী ইয়াতে সকলোৱে একেলগে আছোঁ। বাকী আমাৰ ইফালে আজৰি হৈ মেলি পূৰা ইফালে ডেন্সত মানে এতিয়া আজৰি হৈ মানে ফূৰ্তি কৰি মানে অকণমান ডেন্স দিব কৰি আছে, পূৰা ডেন্স দি আছে। তাৰপিছত বাকী গাইজ আমি বৰ্তমান মানে শ্বুটিঙৰ পৰা আহি মেলি সকলোৱে একেলগে ইয়াতে চুনুহঁতৰ ঘৰত, এয়া চুনু, সকলোৱে মানে এসাঁজ ভাত খাইছোঁ সকলোৱে। তাৰপাছত বাকী যিয়ে নহওক আপোনালোকলৈ আজি ব্লগটো ইমানতে সামৰিব বিচাৰিছোঁ। যাতে আপোনালোকে ভাল লাগিলে কমেণ্ট কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। বাকী যিয়ে নহওক ইমানতে খাই বৈ সামৰিব লৈছোঁ। আপোনালোকে যাতে মৰম কৰিব। পুৰা খোৱাত ব্যস্ত সকলোৱে। বাকী যি নহওক আপোনালোকে যাতে বেয়া নাপায়, আপোনালোকলৈ ইমানতে আজি ব্লগটো সামৰণি মাৰিছোঁ দেই।